বৰ্তমান আমি গৈ আছোঁ ডাম্বুক আৰু সেইকাৰণে ইয়াত বৰ ধুনীয়া প্লেচ দেখিলোঁ কাৰণ ৰখিলোঁ ফটো অলপ মাৰোঁ। তো এতিয়া গৈ থাকোঁ আৰু আপোনালোকে চাব ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। গুড মৰ্ণিং আৰু এতিয়া ৰাতিপুৱা সময় হৈছে 5টা। আমি অৰুণাচল যাবলৈ ৰেডি হৈছোঁ, কিন্তু চাব পাৰে 5টা বাজিলে কিন্তু এতিয়ালৈকে আন্ধাৰেই হৈ আছে আৰু পূৰা কুঁৱলী হৈ আছে। এনেকৈ আমি যাব লাগিব এতিয়া। তো ব'লক আমি অৰুণাচল গৈ থাকোঁ। শান্তিপুৰ পালোহি, পাছ দেখালোঁ আৰু ইয়াৰ পৰা এতিয়া ডাম্বুকলৈ যাওঁ। ডাম্বুকত অলপ সময় ৰখি এতিয়া আমি ডাম্বুকৰ পৰা পাছিঘাটলৈ যাবলৈ ৰেডি ওলাইছোঁ। এতিয়া পাছিঘাটলৈ যাওঁ ব'লক। এতিয়া আমি পাছিঘাট গৈ আছোঁ আৰু সেইকাৰণে ইয়াত অলপ ৰখিলোঁ। এইফালে নিজৰা এটা বৈ আছে, সৰু নিজৰা, তথাপিও ধুনীয়া লাগিছে। পানী খাব গৈছোঁ। চাওক এইফালে পিছফালে চাব পাৰে পাহাৰ। আৰু ব'লক মোৰ মুখখন অলপ ধুই লওঁ কাৰণ ধূলি বালি হৈ আছে গোটেই। আহি পাছিঘাট পালোহি। চাব পাৰে চবফালে পাহাৰ।
আৰু ইয়াত এতিয়া ফটো মাৰোঁ আৰু চিনেমেটিক শ্বট কেইটামান লওঁ, চাই থাকিব আপোনালোকে।